হেল্ল' নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো ভাল। তো আমি বহুত দিন হ'ল মানে ভিডিঅ' দিব পৰা নাই, তো আজি মানে ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰি যাওক আৰু ক'ত গৈ আছোঁ কি কৰোঁ মানে চাই যাওক আৰু। তো গাইছ আমি মানে ঘৰত থাকি আমনি লাগিছে, তো এক্সাম আছিলে আজি, এক্সাম খতম কৰি মানে আমি এক চাইডে বুলি ওলাই আহিলোঁ। মানে দুদিন এক্সাম নাই যে, তাৰ কাৰণে আমি ওলাই আহিলোঁ। দুদিন অফ আছে মানে ছাবজেক্ট নাই আৰু, তো তাৰ কাৰণে আমি ওলাই আহিলোঁ। আগত দুজন গ'ল, এতিয়া আমি পিছত দুজন গৈ আছোঁ মানে। তো গাইছ এনেকৈ আমি টাৰ্ণিং ঘূৰিছোঁ, মানে টাৰ্ণিং এটা আছিলে, এনেকৈ গৈ আছোঁ। ফাইনেলি আমি সোমাইছোঁগৈ আৰু পাহাৰ চুইছোঁগৈ আৰু মানে। তো চাৰিওফালে সেউজীয়া, কি ধুনীয়া। ফাইনেলি মানে আমি পালোহি আৰু মানে ৰাস্তা পাই গ'লোঁ মানে। এতিয়া আমি গৈ আছোঁ পিছত ইয়াতে দুজনে আহে। তো গাইছ আমি এনেকৈ গৈ আছোঁ মানে অৰুণাচলৰ ৰাস্তা দি। তো বাইকটো কি ক'ম আৰু, ইমান হেলনীয়া মানে, বাইকটো উঠিবই পৰা নাই, টানিবই পৰা নাই মানে। তো পাহাৰৰ ওপৰৰ ৰাস্তা, আৰু এইফালে লগতে আমি এতিয়া কালভাৰ এটা পাম নেকি ইয়াত। অহা মনত আছে। আৰু এইফালে ফাটা পাহাৰ, মানে ৰঙা পাহাৰ বুলি কয় আৰু, আমি বুলি ফাটা বুলি কওঁ আৰু, মানে ফাটা যে এইফালেদি সোমাই যাব লাগে। তো কি মজা হৈ আছে। তো গাইছ আমি এনেকৈ গৈ আছোঁ মানে, আপোনালোকক চাগে জেগাটো চাই পেলাই মানে অলপ চিনি পোৱা লাগিছে চাগে, আগতো মানে আগৰ ভিডিঅ'ত দেখিছিলে ন। তো এতিয়া চাই যাওঁ মানে, আকৌ সেইটো জেগালৈ বুলিয়ে গৈ আছোঁ মানে। আৰু অলিয়ে গলিয়ে ৰাস্তা সোমাই টাইম দেৰি হ'ল মানে, অলপ সোনকালে ওলাইছিলোঁ আমি আহি পালোঁ জীয়াঢল নদী। তো চাৰিওফালে চাওক কি ধুনীয়া পৰিৱেশ। তো আমি আহি পালোঁ আহি এনেকৈ। ফাইনেলি আমি গা ধুবলৈ গৈ আছোঁ এনেকৈ। এইফালে পূৰা নদী এইকেইটা আগত গা ধুই আছে। তো এইফালে সদানন্দ স্পন খুলি মানে অলপ বোকা আছে আৰু ন। তো আমি এনেকৈ গৈ আছোঁ আৰু। তো গাইছ ঠাণ্ডা ফাইনেলি সদানন্দ এতিয়া এইফালে পানীত নামি আছে, ইমান ঠাণ্ডা মানে কি ক'ম আৰু গাইছ। ফাইনেলি গা ধুম বুলি ওলালোঁ মানে, তাৰপিছত এতিয়া গা চা ধুই লওঁ, তাৰপিছত নেক্সট আপোনালোকক লগ পাই আছোঁ গা চা ধুই। তো চাই থাকক। তো গাইছ এইফালে গা পা ধুই মানে চোলা পিন্ধি আছে আৰু, চোলা পেণ্ট। তো এইফালে মংগলে চোলা পেণ্ট পিন্ধি আছে। হাই বুলি কৈ দে এবাৰ। হাই গাইছ। ৰামচৰণ, সদানন্দ, হাই এটা দি দে। হাই। তো গা পা ধুই হৈ গ'ল, এতিয়া মানে এতিয়া ঘৰতে যাম আৰু ন। এতিয়া ঘৰতে যাম আৰু, কাম আছে বেলেগ, বিয়া মানে গাঁৱত বিয়া আছিলে। তো বিয়াত একবাৰ সোমোৱাই নাই মানে মই। মংগলক থব যাব লাগে আকৌ। বিয়া চিয়া খাই মংগলক থৈ আহিমগৈ আৰু ন, চবে একেলগত, হয় নাই? কৈ দে আকৌ, চবে একেলগত যাবি নাই? এবাৰ চিঞৰি দেচোন। এইটো ৰামচৰণৰ চিঞৰ মানে। তো গাইছ ফাইনেলি আমি গা চা ধুই মানে এতিয়া যাবলৈ ওলালোঁ আৰু। তো গামোচাবিলাক ভৰাই লৈছেনে? তাকে ভৰাই আছোঁ, এতিয়া গৈ থাকোঁ আমি। গৈ থাকিম আৰু আমিও। সদানন্দ আৰু লগতে এইফালে আমাৰ মংগল পাণ্ডে পূৰা চশমা পিন্ধি, কি কবি আৰু এইফালে ৰামচৰণ বাইক ষ্টাৰ্ট দিব খুজি আছে। দে ষ্টাৰ্ট দে আকৌ এবাৰ, চাউণ্ডটো শুনা দি। এইফালে ষ্টাৰ্ট। তো গাইছ চাউণ্ড কি ফাইনেলি আমি যাবলৈ ওলাই আছোঁ, গৈ আছোঁ মানে এনেকৈ আগুৱাই গৈ আছোঁ। ছানগ্লাছ দে বে, মানে মই এবাৰ ছানগ্লাছ পিন্ধিম। তো গ'লে সদানন্দ। তো গাইছ এইফালে মংগল পাণ্ডে পূৰা হাই দি গৈছে মানে আগত। তো আমিও গৈ আছোঁ এনেকৈ। বাইকটো পামচাৰ হ'ল নিচিনা লাগিছে, কি ক'ম আৰু গাইছ, মানে অলপ ভয়ো লাগিছে, সেইকাৰণে স্পীড গৈ আছোঁ অলপমান। ঠেলিবলৈ মন নাই ন বাইকটো, তাকে মানে সোনকালে নলবাৰীত পাওঁগৈ আৰু এতিয়া মানে গেৰেজলৈকে পাব লাগে।